নমস্কাৰ দৰ্শকসকল জেডএমএছ টেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ দৰ্শকসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম বৰ্তমান কৰোনা ভাইৰাছৰ সন্দৰ্ভত কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে এটা ডাঙৰ মহামাৰী সৃষ্টি কৰিছে বিভিন্ন দেশত মানুহ আক্ৰান্ত হৈছে দিনে দিনে মৃতকৰ সংখ্যা বাঢ়ি গৈ আছে তো আমাৰ ভাৰতবৰ্ষতো এনেকুৱা হৈছে মানুহৰ সংখ্যা লাহে লাহে বাঢ়ি গৈ আছে আৰু মৃতকৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে তো দৰ্শকসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক এটো বিষয়ে কম আসলতে কৰোনা ভাইৰাছটো কি বা কৰোনা ভাইৰাছটোৰ আকাৰটো কেনেকুৱা আপোনালোকৰ জানিবলৈ নিশ্চয় আগ্ৰহ আছে তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক এইটো বিতংকে জনাই দিম কৰোনা ভাইৰাছটো দেখোতে কেনেকুৱা বা কৰোনা ভাইৰাছটোৰ আকাৰটো কেনেকুৱা আসলতে বিশ্বত্ৰাস সৃষ্টিকাৰী কৰোনা ভাইৰাছ আকাৰত কিমান ডাঙৰ সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলাইছে কৰোনা ভাইৰাছ সমগ্ৰ বিশ্বতে বৰ্তমান সন্ত্ৰাস চলাইছে কৰোনা ভাইৰাছ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো নিতৌ নতুন আক্ৰান্ত লোক চিনাক্ত হৈ থকাৰ লগতে মৃত্যু হৈছে বহু আক্ৰান্তৰ দিনে দিনে মৃত্যুৰ সংখ্যাটো আমাৰ ভাৰতবৰ্ষত বাঢ়ি গৈ আছে চীনত আবিৰ্ভাৱ ঘটা এই ভাইৰাছে চীনৰ পিছত মৃত্যুৰ উপত্যকাত পৰিণত কৰিছে ইটালীক বৰ্তমান ইটালীত মানে মৃতকৰ সংখ্যাটো বেছি বাঢ়ি আছে মানে চীনত বৰ্তমান অলপ কম স্পেন ফ্ৰান্স ইৰাণ আদিতো বিভীষিকাৰ সৃষ্টি কৰিছে কৰোনা ভাইৰাছে ভাৰতবৰ্ষতো ইতিমধ্যে 7জন আক্ৰান্ত হৈছে মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা 300 অতিক্ৰম কৰিছে ভাৰতবৰ্ষত বৰ্তমান 7জনৰ মৃত্যু হৈছে আৰু 300 প্লাস আমাৰ কি হৈছে আক্ৰান্তৰ সংখ্যা মানুহ আক্ৰান্ত হৈছে 300 প্লাস 300ৰ ওপৰত সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলোৱা এই ভাইৰাছবিধ আকাৰত কিমান ডাঙৰ এইটো আমি নিশ্চয় জানিব লাগে বা জানিবলৈ আমাৰ আগ্ৰহ আছে কিমান ডাঙৰ আসলতে এই ভাইৰাছটো আকাৰত কিমান ডাঙৰ ইয়াকে লৈ বিশ্বৰ বিভিন্ন বিজ্ঞানীৰ মাজত গৱেষণা আৰু চৰ্চা চলিব ধৰিছে বিশ্বৰ মাইক্ৰোবায়োলজিষ্টসকলে কৰোনা ভাইৰাছৰ আকাৰ সন্দৰ্ভত কিছুমান নতুন তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে মানুহৰ সংস্পৰ্শ বা কাহ আৰু হাঁচি দ্বাৰা নিকট দূৰত্বৰ অৱস্থা কৰি থকা এজন আক্ৰান্তৰ পৰা অন্য এজনলৈ অন্য ভাইৰাছতকৈ এই ভাইৰাছে খুব দ্ৰুত গতিত সংক্ৰমণ ঘটা দেখা গৈছে মানে সংক্ৰমণৰ সংখ্যাটো খুব দ্ৰুত গতিত বাঢ়ি যায় এই ভাইৰাছটো মানে খুব দ্ৰুত গতিত বাঢ়ে আৰু ইবোলা ভাইৰাছ চিনাক্ত কৰা পিটাৰ পিয়ট নামৰ বেলজিয়ান মাইক্ৰোবায়োলজিষ্টজনে কোভিড-19 নামৰ এই ভাইৰাছবিধ আটাইতকৈ বেছি ভয়ানক আৰু ক্ষতিকৰ বুলি অভিহিত কৰিছে গৱেষকসকলৰ মতে নবেল কৰোনা ভাইৰাছ আকাৰ হৈছে প্ৰটিনৰ সৰু কোষ এটাৰ বলৰ সমান আকৃতিৰ কি কৈছে ইয়াত গৱেষকসকলৰ মতে নবেল কৰোনা ভাইৰাছ যিটো এই ভাইৰাছটো কি হৈছে আকাৰটো হৈছে প্ৰটিনৰ সৰু কোষ প্ৰটিনৰ যিবিলাক কোষ থাকে বিলাকৰ সৰু কোষ এটাৰ বলৰ সমান আকৃতিৰ তো দৰ্শকসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিল সৰু এটা আপোনালোকক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে তো দৰ্শকসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিল নমস্কাৰ জয় অসম